অফিচ ষ্টাফৰ মাজত। সেইকাৰণে মই ধুনীয়াকৈ দেহাক লৈ সাজি-কাচি ওলাই গ'লোঁ। এয়া লগতে বিদায় সম্বৰ্ধনাও আছে। আমাৰ দুজনমান ছাৰ ৰিটায়াৰ হ'ল। লগতে এজনী আগষ্টীনা মোবাইল টিপাত ব্যস্ত। এয়া আমি তিনিজনী গাড়ীত উঠি ফিল্ডলৈ বুলি গৈ আছোঁ। পিছে চলাই গৈছোঁ। অৱশেষত গৈ কেম্প পালোঁগৈ। চাওক আমাৰ প্লেয়াৰখিনি পূৰা জোচ দি চাবা। এয়া আমাৰ কেম্প। আমাৰ প্লেয়াৰ ৰেডি পূৰা। এয়া মোৰ মানুহজনো খেলিছে অলপ, সেইকাৰণে দেখাই দিছোঁ আৰু। খেল চাই যিহেতুকে আমনি লাগিছে আৰু সেইকাৰণে অলপ ব্ৰেকফাষ্ট কৰি ল'লোঁ। তাৰপাছত আকৌ খেল চাইছোঁ। এয়া আমাৰ উপাধ্যায় আৰু আমাৰ লক্ষীকান্ত ডেন্স চোৱা। গোটেইখিনি কিবা এটা পাতি আছিলে আৰু ওচৰতে গৈ অলপ ভিডিঅ' কৰি দিলোঁগৈ। এইজনী মোৰ বেটী, তাইও খেল এনজয় কৰিছে আৰু। খেল চাইছে আমাৰ বেটীবিলাক আমনি লাগিছে। এইবাৰ আকৌ ফিল্ডৰ পৰা চাই তাইক আকৌ নমাই আনি পিনে দুইজনীয়ে চাওক কিখন কৰি ফুৰিছে আৰু। এয়া মোৰ মানুহজনে বেট ধৰিছিলে, অলপ ভিডিঅ' কৰি দিলোঁ পাছত দেখাম বুলি। পাছত দেখি নিজে লাজ কৰিছে। অৱশেষত খেল সমাপ্ত। এয়া আমাৰ ফিল্ড ষ্টাফ জিকিলে বাৰু জিকি নহওক। এয়া আমাৰ মেইন খানা, দীপা বাইদেউ, পুষ্পিতা। এয়া খানা আৰু এয়া আমাৰ শেষত পুলকৰ ডান্স নহ'লে নবৰে পিছত খানা পাৰ হ'ব। যিহেতু ছাৰৰ বিদায় সভা, সেইকাৰণে সি অলপ ডান্স কৰি মনোৰঞ্জন কৰাই দিছে আমাক চবকে। এয়া আজি ভিডিঅ'টো বাই বাই।